Hey guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰ খবৰ বহুত বেছি ভাল। আজি হৈছে ৰঙালী বিহু। গতিকে মোৰ ফালৰ পৰা আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। গতিকে আজি দিনটো সবৰ কাৰণে ভাল হোক আৰু ভালদৰে পাৰ কৰক, উদযাপন কৰক দিনটো। গতিকে ভিডিওটো চাই থাকিব লাষ্টলৈকে আৰু মাজতে স্কিপ নকৰিব। নাজানো কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ, গতিকে চাই থাকিব। গা চা ধোৱা হৈ গ'ল। তাৰপিছত গা চা ধোৱা হোৱাৰ পিছত মিঠাতেল দিব লাগে গৰুৰ গাত। এই মিঠাতেল দি আছে। গাইছ গা পা ধুইলোঁ আৰু বাতিটো ফুটা আছে গমেই পানে বাকচটোত। আৰু এইফালে গৰুক দিয়া তেল অলপমান গাত লগাব লাগে আজি বোলে। সেই বেছি নলগাম, গৰমৰ কথা। অলপমান হাত দুখনত কৰোঁ, বেছি নহয়, এইখিনি নামটো কৰি আৰু তাৰমানে নিয়মটো কৰিব লাগিব। তো আজি যিহেতু কালাৰ দালি প্ৰসাদ খাব লাগে, কালাৰ দালি প্ৰসাদ খাই আছোঁ। এইফালে বকা চাউল খাই আছে, পূৰা হৈ আছে খাইছে বকা চাউল। আৰু এইফালে মুড়ি আছে, মই মুড়ি খাম। আৰু এইফালে চিৰা আছে খাবৰ কাৰণে। মায়ে মন্দিৰত গৈছিল, মন্দিৰৰ পৰা মানে এটা তিৰতে আৰু চাহ খুৱাইছিল। গৰুক থোপা চোপা দি উঠিলোঁ আৰু গোটেইখিনি ভিডিঅ' কৰা নহ'ল। থোপা মানে বুজি পাইছেনে আপোনালোকে? মানে জুই যে দিয়ে গধূলি হোৱাৰ লগে লগে আজি গৰুৰ ওচৰত, সেইটোক আমি থোপা বুলি কওঁ আৰু সেইটোক। আৰু থোপাটোত কিছুমান মানে বস্তু দিব লাগে, নিয়ম আৰু মানে কপাহ দিব লাগে, তাৰপিছত কিবা আদেৰি কাটা দিব লাগে, তাৰপিছত দীঘলতি মাখলতি আৰু দে আৰু সেনেকৈ লাও বেঙেনা। তাৰপিছত আৰু কিবা আছিল পাহৰিলোঁ। আৰু দিনত কালা তেলে প্ৰসাদ খাইছোঁ, দেখিছে আপোনালোকে। আৰু আমাৰ মানে এইটো চাইডে আৰু কালা দালি দি কল পচলা খায় আৰু আজি বহাগৰ বিহুৰ দিনা কল পচলা আৰু কালা দালি মানে এনেকৈ আঞ্জা বনাই খায়। গতিকে সেই মায়ে আঞ্জা বনাইছে আৰু মই বিলাহীৰ আঞ্জা বহাই দিছোঁ, মানে মাছৰ লগত। এইফালে কালা দালিৰ আঞ্জা কল পচলা দি পেলাই বনাইছে। আৰু এইফালে মই বিলাহীৰ আঞ্জা বহাই দিছোঁ মানে সবাৰে হৈছে, খালি কি মাছখিনি দি অলপমান উতলাই পেলাই নাম থৈ দিলে হ'ল। আৰু এইফালে মাছ, এইখিনি মাছ ভাজি লৈছোঁ। 1 কেজি মাছ আছে ইয়াতে। আজি হৈছে গৰু বিহু, কাইলৈ হৈছে মানুহ বিহু। আজিৰ দিনটো গৰুৰ কাৰণে উদযাপন কৰা হয়। কাৰণ কিয়নো ৰাতিপুৱা গৰুক গা চা ধোৱা যায়, দীঘলতি মাখলতি দি গাত কোবাই সেনেকৈ। আৰু তাৰপাছত গধূলি হোৱাৰ লগে লগে সিহঁতৰ কাৰণে থোপা যোগাৰ কৰিব লাগিল। তাতে আৰু বহুত বস্তু মানে থুপুৰিয়াব লাগিল। ঘৰততো চব বস্তু মানে যোগাৰ নাথাকে, গতিকে পথাৰৰ পৰা হওক বা য'ত পায় আৰু তাৰ পৰা যোগাৰ কৰি আনি সিহঁতৰ কাৰণে থোপা যোগাৰ কৰি থ'ব লাগিল। তাৰপিছত সিহঁতে অহাৰ পিছত নতুন পাঘা মানে অনা যায় যিহেতু, বা যিয়ে কি নহওক বনোৱা বা কিনি অনা। তাৰপিছত পাঘাত আৰু মই সেইবিলাক একো দেখাই নহ'ল, কাৰণ সময় নিমিলিল, বহুত তাড়াতাড়ি হয় সেইখিনি সময়ত। আৰু নতুন পাঘাত তিনি বৰণীয়া সূতাই দি গাঁঠি দিব লাগে। 3 ৰঙৰ মানে 3ডাল সূতা একলগ কৰি পাঘাডালত মানে গাঁঠি দিব লাগে। আৰু সেনেকৈ মানে সেই আৰু
আমি যেনেকৈ মানুহে নতুন কাপোৰ গাঁঠ লওঁ সিহঁতৰো আজি সেনেকুৱা আৰু নতুন পাঘা গাঁঠ দিব লাগে সেনেকৈ গতিকে নতুন পাঘাইদি আজিৰ পৰা বান্ধা যায় আৰু বছৰটোক লাগি আৰু নেক্সট বহাগত আৰু সেনেকৈ শালা যাব সেই আৰু তাৰপিছত কাইলৈ হৈছে আমাৰ বিহু মানে মানুহ বিহু আৰু আমাৰ মানুহেও কালি নতুন কাপোৰ গাঁঠ লয় মানে লয় আৰু ল'বই লাগে সেনেকৈ ল'ব লাগে বুলি একো সেনেকুৱা কথা নাই মাত্ৰ কিছুমানে পাৰা মাখানে লয় নৰা মাখানো নাই আৰু মানে গামোচাটো ঘৰত বোৱা গামোচাটো এনেকৈ সেইটোৱে বেছি মানে দিয়ে আৰু কিন্তু নৰাবিলাকে আৰু বা কিবা হাফ পেণ্ট চাফ পেণ্ট বা স্পৰ্টিং কিনি আনিয়ে গাত পিন্ধে আৰু নতুন কাপোৰ বুলি কিন্তু আৰু গামোচা যাৰ ঘৰত হাল চাল আছে যাই বুব পাৰে সেইমাখানে আৰু গামোচাই দিয়ে আমি গাঁৱলীয়া মানুহ যিহেতু গামোচাই বেছি দিয়ে আৰু কিন্তু যাৰ মানে হাল চাল নাই মানে বুবা চুবা নৰে সেইমাখানে আৰু স্পৰ্টিং বা জামা চামা পিন্ধে কিন্তু আমাৰ গাছ তেনেকুৱা নহয় আমাৰ মায়ে বুব পাৰে কিন্তু আমাৰ হাল নাই আমাৰ হালখন বেয়া হৈ গৈছে গতিকে সেইকাৰণে আমাৰ কাৰণে কাপোৰ আনছি মই দেখাই আছোঁ দেই অলপমান দেৰিকৈ আমাৰ ভাইটি আনছি মোৰ কাৰণে মাৰ কাৰণে দেউতাৰ কাৰণে আমাৰ গোটেইকেইটা পৰিয়ালৰ কাৰণে কাপোৰ আনছি তাৰপিছত মই দেখাই আছোঁ আৰু ভাইটি ভাত খাই আছে সি মানে বিহু চাব যাব আৰু মানে সি বহুত সময়ৰ অভাৱ মানে তন্নি নাই আৰু ভাতকেইটা খাবৰ কাৰণে সেয়া বিহুৰ দিনত একলগ খাব লাগে গোটেইকেইটা ভাত কিন্তু সি মানে বিহু চাৰ উৎপাত আৰু কি ক'ব এইফালে কাপোৰ খুলি নেদেখাওঁ কিন্তু ইয়াত আছে কাপোৰ মাৰ ব্লাউজ মোৰ কাৰণে স্পৰ্টিং বা জামা চামা আৰু তাৰপিছত দেউতাৰ গাঞ্জি ভাইটিৰ গাঞ্জি গামচা এইফালে মানে 700 মান টকা কাপোৰ আনিছে ইমান দামী কাপোৰ নহয় আৰু ঘৰত পিন্ধা কাপোৰ আৰু মানে আমাৰ শাল বোৱা নৰা নহয় কিন্তু শাল বোৱা আমাৰ মায়ে পাৰে বা ময়ো পাৰোঁ অলপ চলপকৈ ওচৰতে আমাৰ ঘৰত শাল নাই শালখন আমাৰ মাৰ ভাগৰ শালখন বেয়া হৈ গৈছে গতিকে ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে অতি শীঘ্ৰে পায় লাষ্টলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু এনেদৰে মৰম দি যাব যাতে মোৰ মানে সাহসটো থাকে আৰু ভিডিঅ' বনাবৰ কাৰণে গতিকে বাই লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে এইটো ভিডিঅ' কণ্টিনিউ কৰি যাব ৰ'ব গাইছ আৰু এটা বস্তু দেখাই আছোঁ মই আমাৰ যিহেতু বিহু আহি পালে বেছি মানে দিন নাই আৰু 3-4 বহাগ আমাৰ বিহু হয় গতিকে সেয়ে আজি আৰু বিহুৰ চিঠিও দি গৈছি মানে ৰাইজৰ পৰা গতিকে এক্সাইটেড হৈ আছোঁ গাইছ বিহুক লাগি আৰু যিহেতু আৰু চাবা নাপাম গতিকে সেই আৰু প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত ধুনীয়াকৈ উদযাপন কৰি আছোঁ বাই লাভ ইউ গাইজ গুড নাইট এতিয়া আমি ভাত খাওঁ তাৰমানে